নমস্কাৰ বন্ধুসকল, মই নিৰঞ্জন লাহন। NL Tips ইউটিউব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰ্নিং ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। গতিকে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। চাওক, আপোনালোকৰ সন্মুখলৈ আজি এটা নতুন ৱেবছাইট লৈ আহিছোঁ, যিটো ফ্ৰী মাইনিং ৱেবছাইট। সেইটো ৱেবছাইট এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্ট এনেকুৱা এখন এণ্টাৰপেজত আহি যাব। দেখা পাইছে বাইট্ৰিম গেট 100 GH পাৱাৰ ফৰ ক্লাউড মাইনিং। এইটো এটা ফাষ্ট মাইন এণ্ড হাইলি প্ৰফিটেবল। গতিকে আপোনালোকে ইয়াত চাওক, প্ৰথমতে আপোনালোকে ইয়াত সাইন আপ কৰিব লাগিব। সাইন আপ কৰাৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু ইয়াত চাওক টাইম, ইউজাৰ, এমাউণ্ট, ৰিচেণ্ট উইথড্ৰ, কিমান উইথড্ৰ কৰিছে চাওক। LTC মানে লিড কইন, ডগি কইন উইথড্ৰ কৰিছে। টাইম চাওক আৰু ইউজাৰ নেম চাওক। গতিকে আপোনালোকে ইয়াতে ইউজাৰ কিমান আছে চাওক, টোটেল ৰেজিষ্ট্ৰেশ্যন কিমান, টোটেল GH পাৱাৰ কিমান আৰু টোটেল উইথড্ৰ কিমান হৈছে এইটো ৱেবছাইটত। গতিকে সম্পূৰ্ণ দি থোৱা হৈছে। চাওক, আপোনালোকে ইয়াত ক্লাউড মাইনিং দেখা পাইছে। এইটো লিংক ডেছক্ৰিপশ্যনত আছে। তাত ক্লিক কৰাৰ লগে লগে তাৰপিছতে সাইন আপত ক্লিক কৰিব বা ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইউ ইনভাইটেড বাই বাইট্ৰিম। ইয়াত ইউজাৰ লগইন এটা নাম দিব আপুনি ইয়াত। তাৰপিছতে আপোনাৰ ইমেইল এটা দিব, তাৰপিছতে পাছৱৰ্ড দিব। তাৰপিছতে আই এম নট এ ৰবটত ক্লিক কৰি টু ৰেজিষ্টাৰত ক্লিক কৰি দিব। দেখা পাইছে সাইন আপ কৰি দিয়াৰ লগে লগে সাইন আপ ভেৰিফিকেশ্যন হৈ আছে। ভেৰিফিকেশ্যন যেতিয়া হৈ যাব তেতিয়া আপোনালোকে লগ ইন কৰিব পাৰিব। এতিয়া প্লেছ উইথ অকণমান সময় ৰখক। দেখা পাইছে বাইট্ৰিম যিটো মোৰ ইমেইল আইডি দেখা পাইছে। কাৰেণ্ট হেজ পাৱাৰ যিটো আছে 100 হেজ পাৱাৰ আছে। এতিয়া আপোনালোকে ইয়াত এইটো চাওক, মোৰ লগ ইন হৈ গ'ল, মানে সাইন আপ হৈ গ'ল। চাওক, বিটকইন আপোনাৰ মাইনিং কৰিব পাৰিব, লিড কইন পাৰিব আৰু ডগি কইন পাৰিব। গতিকে আপোনালোকে যোনটো বিচাৰে সেইটো আপোনালোকে মাইনিং কৰিব পাৰিব। গতিকে মই চিম্পল লাইট কইনত মই কৰি দিছোঁ। চাওক, লাইট কইনত মই কৰি দিছোঁ মাইনিং। এই চাইডত দেখা পাইছে, যদি আপুনি BTCত কৰিব বিচাৰে বা বিটকইনত মাইনিং কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত চাওক মাইনিঙত ক্লিক কৰিব। আৰু যদি লিড কইনত বিচাৰে তেতিয়াহ'লে এইটো মাইনিঙত ক্লিক কৰি দিব আৰু এইটো ৰিফ্ৰেছ হৈ পেলাই মাইনিং ষ্টাৰ্ট হৈ যাব। ইয়াত আপোনাৰ বেলেঞ্চ দেখা পাব। আৰু এইটো ডগি কইনত কৰিব বিচাৰিলে ইয়াত আপুনি মাইনিং কৰিব পাৰিব। আৰু যদি আপোনালোকে এইটোকে আপুনি যদি ৰিইনভেষ্ট কৰিব বিচাৰে বা মানে যিটো আপুনি পাইছে সেই মাইনিং হৈ আছে সেইখিনিকে যদি আকৌ আপুনি তাত ইনভেষ্ট কৰিব বিচাৰে তেতিয়াহ'লে এইটো ৰিইনভেষ্ট দেখা পাইছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে যিটো এমাউণ্ট আছিলে সেইটো আকৌ তাত ইনভেষ্ট হৈ যাব। আৰু তেতিয়া আপোনাৰ যিটো কাৰেণ্ট হেজ পাৱাৰ আছে সেই হেজ পাৱাৰটো আপোনাৰ 100ৰ পৰা তেতিয়া যিমান এমাউণ্ট ইনভেষ্ট কৰিব সিমান এমাউণ্টৰ ওপৰত আপোনাৰ সেই হেজ পাৱাৰটো বাঢ়ি যাব। এতিয়া দেখা পাইছে মই মাইনিঙত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ মাইনিং ষ্টাৰ্ট হৈ গৈছে। যিটো লিড কইন মাইনিং ষ্টাৰ্ট হৈ গৈছে। এইটো 100 GH পাৱাৰত মোৰ মাইনিং ষ্টাৰ্ট হৈ গ'ল। এতিয়া আপোনালোকক চাওক, উইথড্ৰটো হৈছিলে মেইন পইণ্ট। এতিয়া উইথড্ৰটো আপুনি কিমান হ'লে উইথড্ৰ কৰিব পাৰিব সেইটো হৈছে, চাওক আপোনালোকক মই দেখুৱাই দিছোঁ। চাওক, এতিয়া আপোনালোকে ইয়াত দেখা পাইছে ইয়াত মোৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া মই আপোনালোকক উইথড্ৰ প্ৰুফটো দেখুৱাম। চাওক, উইথড্ৰ আপুনি ইয়াত ক্লিক কৰিব। উইথড্ৰত ক্লিক কৰাৰ লগে লগে অকণমান সময় লাগিব, ৱেইট। দেখা পাইছে মিনিমাম উইথড্ৰৱেল এমাউণ্ট BTC যদি হয় 0.0005 BTC আপুনি উইথড্ৰ কৰিব পাৰিব। আৰু যদি ডগি কইন হয় 205 ডগি কইন আপুনি উইথড্ৰ কৰিব পাৰিব। আৰু LTC মানে লিড কইন যদি হয় তেতিয়া 0.0055 যেতিয়া আপোনাৰ হ'ব তেতিয়া আপুনি উইথড্ৰ কৰিব পাৰিব এইটো ৱেবছাইটৰ পৰা। গতিকে আৰু ইয়াত লিখি দিছে চাওক, ফ্ৰী উইথড্ৰৱেল এমাউণ্ট টু এডমিন। উই উইল ৰিচিভ ইয়ৰ পে'মেণ্ট উইথিন 10 মিনিটছ, মানে 10 মিনিটৰ ভিতৰতে আপোনাৰ পে'মেণ্টটো দি দিব এইটো ৱেবছাইটে। গতিকে চাওক, আৰু আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰক আৰু উইথড্ৰ কৰি চাওক। এতিয়া মই আপোনালোকক এই পে'মেণ্ট প্ৰুফসমূহ মোৰ লিংক ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলত দি থাকোঁ। গতিকে তাত আপোনালোকে জইন হৈ ল'ব। এতিয়া আপোনালোকে চাওক, যদি আপোনালোকে BTCত বিটকইনত উইথড্ৰ কৰিব বিচাৰে বা BTCত, তেতিয়াহ'লে আপোনাৰ যিটো বিটকইন এড্ৰেছ আছে ইয়াত আপুনি পেষ্ট কৰিব লাগিব আৰু উইথড্ৰ BTCত ক্লিক কৰিব লাগিব। তাৰপিছতে যদি আপোনালোকে ভাবে লিটকইন বা LTCত আপোনালোকে উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত আপোনালোকে LTC বা লিটকইনৰ এড্ৰেছটো পেষ্ট কৰিব, উইথড্ৰত তাৰপিছত উইথড্ৰত ক্লিক কৰিব। যদি ডগি কইনত বিচাৰে তেতিয়াহ'লে সেইদৰে একে ডগি কইনটো ইয়াত পেষ্ট কৰি দিব, তাৰপিছত উইথড্ৰত ক্লিক কৰি দিব ডগি কইন। এতিয়া আপোনালোকৰ আৰু এটা ইনকাম আছে ইয়াৰ পৰা, সেইটো হৈছে ৰেফাৰেল ইনকাম। ইয়াত দেখা হৈছে পাৰ্টনাৰত ক্লিক কৰি দিব। পাৰ্টনাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা ৰেফাৰেল লিংক ওলাব। সেই লিংকটোৰ জৰিয়তে আপোনালোকে যদি কাৰোবাক শ্বেয়াৰ কৰে বা আপোনালোকৰ বন্ধুবৰ্গসকলক বা ফেচবুক, হোৱাটছআপ য'তে আপুনি শ্বেয়াৰ কৰে আৰু সেই লিংকটোৰ জৰিয়তে যদি কোনোবাই তাত ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে সেই তাত কিছু অংশ মানে তাত 30 GH পাৱাৰ পাব ৰেজিষ্ট্ৰেশ্যন পাৰ ৰেফাৰেলটোৰ লিংকত। গতিকে 5% পাৰ্চেছ ফৰ ইয়ৰ ৰেফাৰেলছ। গতিকে আপোনালোকে এইটো যদি লিংক শ্বেয়াৰ কৰে তেতিয়াহ'লে বন্ধুসকলক তাৰ পৰা আপোনালোকে 20% GH পাৱাৰ পাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব যদি কিবা অসুবিধা পায়। আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ধন্যবাদ।